নমস্কাৰ হাই হেল্ল' সকলোকে স্বাগতম পংখীৰ আৰু এটা নতুন ভ্লগলৈ ভি ফৰ ভ্লগ আৰু আপোনালোকে মোক নকৰিব বি ফৰ ভ্লগ আপোনালোকে চাগে ভাবিছে এই আজি ইমান সাজি কাচি কিয় আছে আচলতে আজি বহুত দিনৰ মূৰত মই এটা কভাৰ ভিডিঅ' কৰিম বুলি ভাবিছোঁ কভাৰ ভিডিঅ'টো ৰূপাংকৃতা আৰু অলংকৃতা বাৰ বহুত ধুনীয়া গীত প্ৰেমৰে বেহেলা সেই গীতটিত মই কভাৰ ভিডিঅ' কৰিম বুলি ভাবিছোঁ আৰু কভাৰ ডান্সটোৰ কোৰিঅ'গ্ৰাফিখিনি ময়ে কৰিছোঁ সেইকাৰণে আজি মই ভিডিঅ' শ্বুট কৰা জেগাখিনিলৈ আপোনালোককো লৈ যাম বুলি ভাবিছোঁ যে কেনেকৈ কৰোঁ কি কৰোঁ আপোনালোকেও চাওক আৰু লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সেইটো কিন্তু নাপাহৰিব তেতিয়াহে আপোনালোকেও নতুন নতুন ভিডিঅ'জ পাই থাকিব ভিডিঅ'টোৰ প্ৰথমটো শ্বুট আমি আমাৰ যোনটো পুৰণা ঘৰ তাতে ল'ম বুলি ভাবিছোঁ আপোনালোকক দেখুৱাম ইয়াতে হ'ব এতিয়া আমাৰ ফাৰ্ষ্টটো শ্বুট ইয়াত আমি এতিয়া চব ঠিক ঠাক কৰি ল'ম কভাৰ ভিডিঅ'ৰ প্ৰথমটো শ্বুটিং হৈ গৈছে প্ৰথমটো শ্বুট লোৱা হৈ গ'ল এতিয়া আমি আহিছোঁ ছেকেণ্ড নম্বৰ আৰু এইটো ল'ম আমাৰ ঘৰতে ল'ম ইয়াতে যোনখন বাগান আছে তাতে ল'ম এতিয়া ইয়াতে অৰ্থাৎ ঘৰতে সৰু সৰু দুটা ক্লিপ লৈ ল'লোঁ এতিয়া আমি যাম আমাৰ গাঁৱত গৈ পেলাই গোটেই ভিডিঅ'টোৰ বাকী শ্বুটখিনি চব গাঁৱতে হ'ব আমি এতিয়া তাত যাম ব'লক লৈ যাম আপোনালোককো এতিয়া আমি যাম এতিয়া আমি গৈ আছোঁ আমাৰ য'ত গাঁৱৰ পুৰণা ঘৰ আছে তালৈ কুটুহাপাৰা পশ্চিম কাৱৈমাৰী বুলি কয় আৰু এইখন হৈছে বামন গোসাঁই থান আমি আহি এতিয়া আমাৰ পুৰণা ঘৰ পাই গ'লোহি গাঁৱৰ এইটো আমাৰ নামঘৰ হয় আৰু এই আমাৰ খুৰাহঁতৰ ঘৰ আমি এতিয়া আহি পাইছোঁ আমাৰ বৰদাদাৰ ঘৰ খুৰা আছে মাৰিবা তুমি ইয়াতহে বহিছিলা ইয়াত পাই গ'লা যে ভিডিঅ' কৰিবলৈ আমি খুৰাহঁতৰ ঘৰ পাই গ'লোহি ভিডিঅ' বনাওঁ ক'ত গ'ল আপোনাক ভিডিঅ' কৰা অৱস্থাতে নাই অকণমানকে ওলাই দিয়ক অকণমানকে এতিয়া আমি আমাৰ লোকেশ্যন পাই গ'লোহি পথাৰ আৰু আজি কেনেকুৱা ৰ'দ দিছে নাজানো দিনটোত কেনেকৈ কৰিম বহুত ৰ'দ দিছে এফালে আছে আমাৰ কেমেৰামেন এতিয়া বাপজনক অকণমান চিনাকি কৰি দিওঁ বাপজন আমি বৰ্তমান শ্বুট ল'বলৈ ষ্টাৰ্ট কৰিছোঁ আন্ধাৰ হৈছে আমি বৰ্তমান শ্বুট ল'বলৈ ষ্টাৰ্ট কৰি আছোঁ লোকেশ্যনটো এয়া হৈছিল দেখাই দিয়া বেক চাইডে পাহাৰো আছে ভাল লোকেশ্যন হয় আপোনালোকে কেতিয়াবা আহিব পাৰে মোক লগৰ ফ্ৰেণ্ডে সোধে লোকেশ্যনটো ক'ত আছে আপোনাৰ কুটুহাপাৰা বুলি কয় আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কঠীয়াতলি পিনে আছে আপোনাৰ আহিলে দেখাব ভাল লোকেশ্যন আছে আৰু আপোনালোকে বিচাৰিলে ইয়াত শ্বুটো ল'ব পাৰিব এইটো ব্লেক আহি আছে তাৰপিছত এয়া শ্বুট লওঁ আৰু আপোনালোকক ইয়াৰ কিছু দৃশ্যাংশ দেখাবলৈ ট্ৰাই কৰিম পংখীয়ে ডান্স কৰিব আপোনালোকে চাব পাৰিব গৰু খেদি ফুৰিছে হ'ব অকণ পিছলৈ যোৱা কচোন হ'ব ৰেডি
এইটো অলপ আকৌ এবাৰ ৰিপিট কৰি আছে এইটো পৰাটো আকৌ এবাৰ ৰিপিট কৰাচোন কেনেকৈ পৰিছিলা ইমান জুম কৰিছা কিয় এতিয়া কেমেৰা ভিডিঅ'গ্ৰাফি কৰিবলৈ ক'ত উঠে চাওক ফেক ড্ৰোন শ্বট ল'বৰ কাৰণে গছৰ ওপৰত উঠিব ট্ৰাই কৰি আছো যিহেতু ড্ৰোন নাই ড্ৰোন নাই শ্বটটো কি হয় নাজানো এই আমাৰ বাপজন উঠিছে গছত পৰিলে মাৰালে ধৰিবা আমাৰ মিষ্টাৰ বাবজন উঠিব হলো কি তক গছত খৰমৰা লগাই দে ধৰিলে হ'ল জবৰকৈ এয়া কেমেৰাটো ল'লে তাৰপিছত ড্ৰোনৰ কাম কৰিব নিজে মই এটা তলতে থাকিম আপোনালোকে যেতিয়া পাৰফৰ্মেন্সটো চাব তেতিয়া গম পাব যে কেনেকৈ লোৱা হৈছিলে এই উঠিছে ড্ৰোন নথকাৰ বাবে ইয়াৰ বাপজনে ওপৰৰ পৰা ভিডিঅ' কৰি আছে আৰু মই তলত নাচি আছোঁ গাঁৱত ভিডিঅ' কৰি সঁচাকৈ বহুত ভাল লাগে ইয়াত সকলোকে লগ পোৱা যায় চব আহে চাবলৈ কি নাম তোমাৰ পোহৰলৈ আহা এই আমাৰ খুৰী এইটো যে যোনটো বোকাৰে তুলুং কঠীয়া আছিলে তাতে মোৰ বহুত ভিউজ আহিছিল তাতে খুৰীও আছিলে টেঙা খাই থাকা খুৰী মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কওকচোন চেনেলটো কওকচোন ছাবস্ক্ৰাইব কৰি দিব বুলি কওক সাবস্ক্রাইব করে দিবা কৰি দিব আমাৰ খুৰীয়ে কৈছে এতিয়া চবে কৰি দিব কইবা এতিয়া আমি কৰিম তাতে আমি কৰিম নেক্সটটো পানীৰ মাজে মাজে যাব লাগিব বোলে এতিয়া আমি চাওঁ আকৌ ধুপুককৈ নপৰিলে হ'ল প্ৰথমে উঠনি পৰা নিচিনা ষ্টেণ্ড লাগিব ভাল পাওঁ এনেকুৱা জেগাবিলাক আৰু অকণ বেকলৈ যাব লাগিব তুমি আৰু অকণ বেকলৈ যা ৰ'দটো দিলেহে গম পাবা ঠাণ্ডাটো গাইছ এতিয়া আকৌ আমি আহিছোঁ এইটো পুখুৰী সৰু কিন্তু ইয়াতে এতিয়া আমি দেখুৱাম যে আমি নদীত বহি আছোঁ নে কি কোৱা দিগন্ত কিমান চব মেকিং ইয়াতে মই এতিয়া বহিব লাগিব আৰু বাপজনে ক'বা কৰিবা এই সিটো চাইডৰ পৰা বাপজনে চুকৰ পৰা একদম লুকাই বাপজনে ভিডিঅ' কৰিব আৰু মই ইয়াতে বহিম আচলতে এটা শ্বুট বেলেগ বেলেগ এংগেলৰ পৰা প্ৰায় 10-15 বাৰকৈ ল'ব লগা হয় মই আপোনালোকক আমাৰ পুৰণা ঘৰৰ এজোপা গছ আছে গোলাপ গছ এজোপা প্ৰায় কিমান 50 বছৰ পুৰণা একদম গোসাঁই ঘৰৰ পৰা একদম গুৰিৰ পৰা তাৰ পৰাই হৈছে আৰু 50 বছৰ পুৰণা আচলতে এই গোলাপ গছজোপাত এনেকুৱা হৈছে মানে আমি পাইছোঁ যদি ইয়াৰে ফুল ফুলি থাকে এতিয়াও ফুল ফুলি আছে বগা গোলাপ হয় যদি ইয়াত চিঙা হয় তেতিয়া মানে হয় কিবা নহয় কিবা এটা হয় তেনেকুৱা আগতো হৈছে মানে তেনেকুৱা কেৱল গোসাঁই থাপনাত আগবঢ়াবৰ কাৰণেহে ইয়াত ফুল চিঙা হয় তেতিয়া কিন্তু একো নহয় তেনেকৈ চিঙা হয় কিন্তু যদি আমি এতিয়া বেলেগকৈ বা মই এতিয়া যদি ঘপককৈ ছিঙি দিওঁ তেতিয়া হয়তো মোৰ নহয় কিবা এটা সৰুকৈ হ'লেও হ'বই মানে আমি প্ৰমাণ পোৱা যায় চাং দিব লগা হৈছে গছজোপা এতিয়া হৈছে আমাৰ খানা টাইম
এতিয়া আমাৰ ইয়াতে খোৱা কাম হৈ গ'ল এতিয়া আমি আকৌ যাম ওচৰৰে আৰু এটা বেলেগ লোকেশ্যনত আৰু ময়ো ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ এইটো কাৰণত 3টা ড্ৰেছ লৈছোঁ তাৰপিছত এতিয়া চাওঁ ব'লক এই ঠাইখিনিৰ নাম হৈছে মৰিয়ানিকোহ আমি ইয়াতো এটা শ্বুট ল'ম আমি এতিয়া আহি পাই গ'লোহি ইয়াত দূৰ দূৰণিলৈকে কোনো মানুহ নাই আমি ইয়াতে নাচিম আজি অৱস্থা বেয়া হৈ গৈছে এতিয়া 4:30 বাজিলেহি কিন্তু ৰ'দটো দেখিছে নহয় একদম আৰু ওচৰে নাই মানুহ নাই জেগা বিচাৰি বিচাৰি শ্বুটিং কৰিবলৈ অৱস্থা বেয়া হৈ গৈছে আমাৰ এতিয়া আকৌ পানী লাগে নদী লাগে পানী পাই গ'লোঁ কিন্তু পানীখিনি এতিয়া বহুত দ হৈ আছে পানী ইয়াত বোকা নপৰা আৰু কেনেকৈ গ'লে যোৱা পৰিলে বচাম যোৱা মই জাপ মাৰি দিম সাঁতুৰিব জানোতো অঁ হ'ব আকৌ নামি দিয়া নহ'লে বোকা ফেনেকি ফেনেকি অৱস্থা একদম বেয়া হৈ গৈছে উপস্থিত হৈ গ'লহি মই যাতে যাওঁ মা থাকিবই লাষ্টৰ টাইমত হ'লেও আহি গ'ল এই আজি ওলাই গ'ল আহিলে এয়া হৈছে পিতাই মোৰ খুৰা ল'ৰা আৰু আজি আমাৰ কভাৰ ভিডিঅ'ৰ শ্বুটটো কমপ্লিট হৈ গৈছে আপোনালোকে কেনেকুৱা হৈছে চাব 5 দিনমান পিছত তাৰিখটো আমি এতিয়াও ডিচাইড কৰা নাই ৰিলিজ দিব মিষ্টাৰ বাবজন যোনটো চেনেল হয় তাতে মই চেনেলটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম তাতে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ব্লগটো কেনেকুৱা হৈছে সেইটো জনাবলৈ নাপাহৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমাৰ এয়া লাষ্টৰ টাইমত মা এয়া ফটো ছেশ্যন ষ্টাৰ্ট হৈছে এয়া আপোনালোকে চাব পাৰে অকণমান জুম কৰি দেখুৱাই দিছোঁ এয়া